নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞানৰ অধ্যায় 3 বতৰ, বায়ু, পানী। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টো চাই আছা, ভিডিঅ'টো শেষলৈকে চাই যাবা। লগতে তোমালোকে প্ৰশ্ন উত্তৰসমূহ বহীত লিখাৰ ব্যৱস্থা কৰি ল'বা, হ'ব? আৰু যদি ভিডিঅ'টো চাইছা, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে যিবিলাক ভিডিঅ' দিয়া যায় তোমালোকে দেখা পোৱা, হ'ব? চাবা, প্ৰশ্নপত্ৰৰ মাজলৈকে আহিছোঁ বাৰু। 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে? মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে 10টা শাৰী লিখা। 1 নম্বৰ কুৱেশ্যন হয়, চাবা। মানুহৰ বহু কাম বতৰৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ বতৰত পথাৰত পানী পৰিলেহে ধান খেতি ভাল হয়। ধান খেতিত লগা পানী ঘাইকৈ বৰষুণৰ পৰাই পোৱা যায়। কিছুমান খেতিৰ কাৰণে আকৌ বেছি বৰষুণ ভাল নহয়। শাক পাচলিৰ খেতিত বেছি বৰষুণ নালাগে। জহকালিৰ বৰষুণৰ বতৰত এনে খেতি কৰা ভাল নহয়। জাৰকালিৰ শুকান বতৰতহে এনে খেতি ভাল হয়। ধুমুহাত মানুহৰ বহু ক্ষয় ক্ষতি হয়। গছ গছনি উভালে, ঘৰ বাৰী ভাঙে। ডাঙৰ নদী বা সাগৰত মাছ ধৰিবলৈ যোৱা মানুহৰ কাৰণে ধুমুহা অতি ভয়াৱহ। সেয়েহে বতৰ সম্পৰ্কে জানিবলৈ মানুহে অতীতৰে পৰা যত্ন কৰি আহিছে, হ'ব? এইটো আছিল 10 লাইন লিখিব দিছে যিহেতু আমাক, হয়নে? এই 10 লাইন। হ'ব? ইয়াৰ পিছত চোৱা 2 নম্বৰ কুৱেশ্যন কি আছে? আবেলি ৰ'দৰ তাপ ভৰ দুপৰীয়া ৰ'দৰ তাপতকৈ কম কিয়? চাবা, এইটো হৈছে এনচাৰটো। ভৰ দুপৰীয়া সূৰ্য ঠিক মূৰৰ ওপৰত থাকে। এই সময়ত সূৰ্যৰ পৰা অহা ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে কম দূৰত্ব পাৰ হৈ আহে। সেইকাৰণে আমি তাপ বেছিকৈ অনুভৱ কৰোঁ। আবেলি সূৰ্য মূৰৰ ওপৰত নাথাকে, অৰ্থাৎ আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ আহে। হয়, আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ আহে। হেলনীয়াকৈ অহা সূৰ্যৰ ৰশ্মি বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব পাৰ হৈ আহে। সেইকাৰণে আবেলিৰ ৰ'দৰ তাপ ভৰ দুপৰীয়াৰ ৰ'দৰ তাপতকৈ কম হয়। এইটো আছিল 2 নম্বৰটোৰ এনচাৰ, হ'ব? ইয়াৰ পিছত চোৱা 3 নম্বৰ কি দিয়া আছে? বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা। চোৱা কি হ'ব? বতৰ পৰিৱৰ্তনৰ কাৰণসমূহ হ'ল: 1 নম্বৰ, বায়ুমণ্ডলত থকা জলীয় ভাপৰ কাৰণে বতৰ পৰিৱৰ্তন হয়। 2 নম্বৰ, সূৰ্যৰ তাপ আৰু পোহৰে বতৰ পৰিৱৰ্তনত মুখ্য ভূমিকা লয়। 3 নম্বৰ, বৰষুণ সকলো ঠাইতে সমান নোহোৱাৰ ফলত বতৰ পৰিৱৰ্তন হয়। এইবিলাক আছিল বতৰ পৰিৱৰ্তনৰ কাৰক। লিখি ল'বা এইকেইটা, হ'ব? ইয়াৰ পিছত চোৱা 4 নম্বৰ কি দিয়া আছে যে পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে। ইয়াকে দেখুৱাবলৈ পৰীক্ষা বৰ্ণনা কৰা। চাবা, এটা প্লাষ্টিকৰ মোনাত এচামুচমান পানী ভৰোৱা হ'ল। সূতা এডালেৰে মোনাটোৰ মুখখন ভালদৰে বন্ধ কৰা হ'ল। বন্ধ কৰাৰ পিছত মোনাটো অলপ সময় ৰ'দত থৈ দিয়া হ'ল। কিছু সময়ৰ পিছত মোনাটো ভিতৰলৈ আনিলে মোনাটোৰ ভিতৰ ফালে পানীৰ সৰু টোপাল জমা হোৱা দেখা পোৱা যায়। পানী চামুচৰ কিছু অংশ ভাপ হৈ মোনাৰ দাঁতিত লাগি টোপাল বান্ধে। মোনাখন ৰ'দত নথৈ ঘৰৰ ভিতৰত ৰাখিলেও এনেদৰে পানীৰ টোপাল জমা হ'ব। ঘৰৰ ভিতৰত বেছি সময়ৰ প্ৰয়োজন হ'ব। পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে, এই কাৰ্যই তাকে দেখুৱায়, হ'ব? এইটোৱে আছিল 4 নম্বৰটোৰ এনচাৰ, হ'ব? ইয়াৰ পিছত চোৱা 5 নম্বৰ কি দিয়া আছে? বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাৱ থাকে, এটা পৰীক্ষাৰ সহায়ত দেখুওৱা। কি কৈছে? বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাৱ থাকে, হয় না? চাবা, এটা গিলাচত পানী লৈ তাত কেইটুকুৰামান বৰফ পেলাই দিয়া হ'ল। অলপ পাছতে গিলাচৰ বাহিৰ ফালে ধোঁৱাৰ নিচিনা চামনি এটা পৰে। হাতেৰে চুই চালে গিলাচৰ বাহিৰ ফালটো ভিজা ভিজা লাগে। আচলতে এই চামনিটো পানীৰ সৰু সৰু কণিকাৰে গঠিত। বতাহত থকা জলীয় ভাপ ঠাণ্ডা গিলাচত লাগি চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়।
ইয়াৰ পৰা বুজা যায় যে বায়ুমণ্ডলত অনবৰতে জলীয় ভাৱ থাকে। এইটো আছিল 5 নম্বৰটোৰ এনচাৰ, লিখি ল'বা। হ'ব। ইয়াৰ পিছত চোৱা 6 নম্বৰ কি দিয়া আছে, মেঘ কি? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় চাবা। ইয়াত দি দিছোঁ, কি দিছোঁ, মেঘ হৈছে আকাশত ভাহি ফুৰা সৰু সৰু পানীৰ কণিকাবোৰৰ সমষ্টি। হয়, চাবা। মেঘ বা ডাৱৰৰ কণিকাবোৰত জলীয় ভাৱ যোগ হৈ থাকে। ফলত কণিকাবোৰৰ আকাৰ বাঢ়ি ডাঙৰ হয়। কণিকাবোৰ ডাঙৰ হ'লে পানীৰ টোপাল হৈ পৰে। পানীৰ টোপালবোৰ তেতিয়া গধুৰ হয় আৰু আকাশত ভাহি থাকিব নোৱাৰা হয়। তেতিয়া এই টোপালবোৰ তললৈ সৰি পৰে, এয়ে বৰষুণ। হয়, এইখিনি আছিল 6 নম্বৰটোৰ এনচাৰ, লিখি ল'বা। হ'ব। ইয়াৰ পিছত চোৱা 7 নম্বৰ কি দিয়া আছে, জলচক্ৰ কাক বোলে? হয়, চাবা। পানী ভাৱ হৈ ওপৰলৈ যোৱা আৰু পুনৰ পানী হৈ ঘূৰি অহা চলিয়েই থাকে, ইয়াকে জলচক্ৰ বোলা হয়। হয়, এইটো আছিল 7 নম্বৰটোৰ এনচাৰ। ইয়াৰ পিছত চোৱা 8 নম্বৰ কি দিয়া আছে, জলচক্ৰ চলি নাথাকিলে কি হ'ব? চাবা। জলচক্ৰ চলি নাথাকিলে পৃথিৱীত বৰষুণ নহ'ব আৰু মৰুভূমিৰ সৃষ্টি হ'ব। তদুপৰি জীৱ জন্তু গছ গছনি আদি জীয়াই নাথাকিব না। জলচক্ৰ যদি নাথাকে এইবিলাক অৱস্থা হ'ব আমাৰ। হ'ল, এইটো আছিল 8 নম্বৰটো। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যন আছে, চোৱা। কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখা, চোৱা। বায়ুমণ্ডলত সকলো সময়তে পানীৰ কণিকাৰ বাহিৰেও সৰু সৰু আন কণিকা উপঙি থাকে। এইবোৰ হ'ল ধূলি, ধোঁৱা, বৰফৰ সৰু সৰু গুৰি আদি। কেতিয়াবা ধূলি ধোঁৱাৰ কণিকাক আশ্ৰয় কৰি পানীৰ ভাৱ চেঁচা হৈ পানীৰ কণিকাত পৰিণত হয়। জাৰকালি চেঁচা বতৰত ধূলি আদিৰ লগতে এই কণিকাবোৰে বায়ুমণ্ডল ছাতি ধৰে, ইয়েই কুঁৱলী। হ'ব, ইয়েই কুঁৱলী। তহঁতে আমাক নিয়ৰ, হয়নে? নিয়ৰটো চাবা একেলগে। জাৰকালি সূৰ্য অস্ত যোৱাৰ পাছত মাটি, গছ গছনি, শিল আদি চেঁচা হৈ পৰে। এইবোৰ বায়ুতকৈও সোনকালে চেঁচা হয়। এই চেঁচা মাটি, শিল আদিটো কুঁৱলীৰ কণিকা বা বায়ুৰ জলীয় ভাৱ লগ লাগি পানীৰ টোপালত পৰিণত হয়, ইয়াকে নিয়ৰ বোলে। হ'ল, এইটোৱে আছিল কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয়। হ'ব, এইটো আছিল এনচাৰটো, লিখি ল'বা। হ'বনে? ইয়াৰ পিছত চোৱা 10 নম্বৰ দিয়া আছে যে জলবতাহ আৰু স্থলবতাহ কি? চাবা। দিনৰ ভাগত মাটিৰ ভাগ পানীতকৈ গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। তেতিয়া পানীৰ ওপৰৰ বায়ু মাটিলৈ বয়। পানীৰ ওপৰৰ পৰা অহা বাবে এই বতাহক জলবতাহ বোলে। হ'ল, স্থলবতাহটো কি হ'ব? ৰাতি পানীভাগ মাটিতকৈ বেছি গৰম হৈ থাকে। সেইবাবে পানীৰ ওপৰৰ বায়ু ওপৰলৈ উঠি যায়। এই ঠাই পুৰাবলৈ মাটিভাগৰ পৰা বতাহ পানীৰ ফালে বলে, ইয়াকে স্থলবতাহ বোলে। এইটো আছিল জলবতাহ আৰু স্থলবতাহ কি হয়, লিখি ল'বা। হ'ব, গতিকে যিসকলে ভিডিঅ'টো চাই থাকিলা, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি কিবা সুধিব লগা আছে কুৱেশ্যন, তোমালোকে প্লিজ মোক কমেণ্টত কৰি জনাই দিবা। হ'ব, আজি বাৰু 10 নম্বৰলৈকে দিছোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আমি নেক্সট ভিডিঅ'ত কি কৰিম, 11 নম্বৰৰ পৰা বাকীখিনি কুৱেশ্যন আলোচনা কৰিম। হ'ব।